Good morning, student. আজি মই তোমালোকলৈ লৈ আহিছো তৃতীয় মান শ্ৰেণীৰ নতুন গণিতৰ পাঠ প্ৰথম পাঠটো হয়নে আমাৰ প্ৰথম পাঠটো কি দিছে সংখ্যা আমি যোৱা ক্লাছত পঢ়িছিলো অনুশীলনী 1 ক আজি তোমালোকে চোৱা আমি কি পঢ়িম অনুশীলনী 1 খ হয়নে চোৱা এতিয়া আমি পাঠটোলৈ আগবাঢ়ো তোমালোকে বহি কলম উলিয়াই লোৱা আৰু কিতাপখন আগত ৰাখিবা ঠিক আছে আহা ইয়াত চোৱা আমাক এটা সংখ্যা দিছে আমি ধৰি ললো এটা সংখ্যা কি দিছে পাঁচটা অংকৰ সংখ্যা মতা নিয়ম পাঁচটা অংকৰ সংখ্যা বাৰ কেনে ধৰণে মাতিব লাগে সেইটো আমাক ইয়াত বুজাইছে চোৱা তোমালোকে এটা উদাহৰণ দিছে ইয়াত প্ৰথমটো হল 2 7 4 6 5 হয়নে এইটো সংখ্যা আমি কেনে ধৰণে মাতিম একক দশক শতক হাজাৰ অযুত দুইটো কিমানত আছে 2 আছে অযুতত হয়নে 2 অযুত তাৰ পিছত কি আছে 7 টো কিমান আছে একক দশক শতক হাজাৰত আছে 7 টো আছে হাজাৰত হয়নে 4 টো কিমানত আছে 4 টো শতক হয়নে 6 টো আছে দশকত কিমানত আছে দশক আৰু 5 টো কিমানত আছে এককত আছে হয়নে এককত মানে একত আছে হয়নে এতিয়া চোৱা কি কৰিব লাগে শতকৰ এই তিনিটা আমি একেলগে লিখিব লাগিব তোমালোকে চোৱা তোমালোকৰ কিতাপত দিছে 13 নম্বৰ পৃষ্ঠাত যে কি সেই তিনিওটাক আমি কি মাতিম একেলগে মাতিম প্ৰথমতে কি থাকিল 2 অযুত হয়নে 2 অযুত আৰু 7000 তাৰ পাছত তিনিওটাক আমি একেলগে লিখিম কিমান হল 5 শতক আৰু 5 শতক বাকি বা আমি কি লিখিব পাৰো 500 লিখিব পাৰো হয়নে 500 6 দশক দশক বা কি কৰিব পাৰি 6 দশকটো 6 দহ লিখিব পাৰি আৰু 5 টো এককৰ ঘৰত কি লিখিব পাৰি 5 1 লিখিব পাৰি এই তিনিটাক আমি একেলগে লিখিম কি লিখিম 400 6 দহ 5 65 হয় 400 6 দহ 5 65 লিখিলো আমি এতিয়া চোৱা এই দুটাক আমি কি কৰিম হাজাৰৰ ইফালে থকা সোঁফালে থকা দুটাক আমি বাওঁফালে থকা দুটাক আমি একেলগে মাতিম চোৱা 2 7 অযুত নিলিখো আমি কি লিখিম হাজাৰ লিখিম 1000 400 6 দহ 5 65 এতিয়া তোমালোকে এটা কথা মনোযোগ দিয়া যে চোৱা শতক এইটো হল শতকৰ ঘৰ আৰু এইটো হল হাজাৰৰ ঘৰ শতক আৰু হাজাৰৰ ঘৰত কি কৰিব লাগে সোঁফালৰ খিনি এটা সাইডে মাতিব লাগে আৰু বাওঁ সাইডৰ খিনি ভাগ কৰি লৈ আমি এটা সাইডে মাতিব লাগে হয়নে চোৱা এতিয়া আমি কি বুলি মাতিলো কমাটো দিলো ইয়াত দিফালে কি মাতিলো 27 টো 2 দহ 7 কিমান মাতিছো অযুত মাতিছো নেকি 2 দহ 7 27000 মাতিছো হয়নে আমি 2 দহ 7 27000 মাতিছো আৰু তাৰপিছত কি লিখিছো 465 হয়নে 465 মাতিছো আৰু আমি কমা ক'ত দিছো একক দশক শতক আৰু হাজাৰৰ মাজত দিলো হয়নে এনেকুৱা ধৰণে তোমালোকে কি কৰিব পাৰা যে সংখ্যাবোৰৰ মাজত তোমালোকে দশমিক দিব পাৰা হয়নে আৰু এনে ধৰণে আমি পাঁচটা থকা অংকবোৰ আমি মাতিব পাৰো ঠিক আছে এতিয়া চোৱা নেক্সট আকৌ এটা অংক চাই লোৱা সেই নিয়মৰে যে কিমান 3 5 4 9 0 কি কৰিব লাগিব আমি চোৱা একক দশক শতক আৰু হাজাৰৰ মাজত কি কৰিব লাগিব প্ৰথমতে কমা দি লব লাগিব হয়নে আৰু কমাটোৰ সোঁফালে থকাখিনিক আমি এটা সাইডে মাতিম আৰু বাওঁফালে থকাখিনিক আমি এক লগ কৰি মাতিম বাওঁফালে কিমান আছে 3 দহ 5 35 আছে আৰু ইফালে সোঁফালে আছে 490 কি বুলি মাতিম এতিয়া আমি 35490 হয়নে ঠিক আছে এতিয়া লিখি লোৱা এইটো যে কি লিখা 35490 হয়নে 35490 একেবাৰে সিম্পল হয় তোমালোকে প্ৰেক্টিস কৰিবা আৰু বাকিবোৰ অংক কৰিবা ঠিক আছে এতিয়া আমি নেক্সট লৈ ইয়াত এটা বস্তু চাই লোৱা তোমালোকে যে কি পাঁচটা সংখ্যা বিশিষ্ট সংখ্যা মাততে হাজাৰ আৰু শতকৰ স্থানৰ অংক দুটাৰ মাজত এটা কমা দি লোৱা হয় কমাৰ বাওঁফালৰ খিনিক হাজাৰ হিচাপে মতা হয় আৰু বাকিখিনিক একেলগে মতা হয় ঠিক তেনেধৰণে মই যেতিয়া যেনেকৈ ধৰণে ক'লো যে কি চোৱা শতক আৰু হাজাৰৰ মাজত এটা কমা দি লৈছে আৰু হাজাৰৰ বাওঁফালৰ খিনিক এটা লাইনত মতা হয় আৰু হাজাৰৰ বাওঁফালৰ খিনিক এটা সাইডে মতা হয় চোৱা হাজাৰ এই কমাটোৰ এইফালে সোঁফালে একেলগে মতা হয় এই তিনিটা আৰু বাওঁফালে থকাখিনিক একেলগে মতা হয় মানে কিন্তু ইয়াত 3 আৰু 5 লগ হৈ কি হল 3 দহ 5 35000 3 দহ 5 35000 বুলি আমি মাতিলো তাৰ পিছত কি চোৱা 490 কিমান আছে 490 বুলি মতা হয় ঠিক আছে এটা নেক্সট চোৱা
এইবাৰ এইটো চোৱা তোমালোকে ইয়াত কি দিয়া আছে 4 অযুত 5000 আৰু শেষত কি আছে 8 আছে এইটো আমি কি কৰিম হাজাৰটো প্ৰথমতে পৃথক কৰি লম চোৱা তোমালোকে কি কৰিম 4 5 0 0 8 আমি হাজাৰ পৃথক কৰিব লাগে একক দহক শতক হাজাৰটো আমি পৃথক কৰি ললো হয় এতিয়া কি হ'ব যে চোৱা এই দুটাক আমি একেলগে মাতিম হয়নে একেলগে মাতিলে এই দুটা কি বুলি মাতিব লাগিব 45000 তাৰ পিছত শূন্য দুটা মাতিব নালাগে আমি কি মাতিম 8 মাতিম মানে এই তিনিটা একেলগে মাতিব লাগে কিন্তু শূন্য দুটা আকৌ আমি কি শূন্য শূন্য বুলি মাতিম নেকি নামাতো হয়নে সেইভাবে আমি কি মাতিম 8 বুলি মাতিম অকল এতিয়া যেনে ধৰণে মাতিলো তেনে ধৰণে লিখি লব 45000 8 বুজি পাইছা তোমালোকে ঠিক আছে এতিয়া আমি কি কৰিম নেক্সট লৈ আহিম চোৱা এইবাৰ চোৱা তোমালোকে কি দিছে যে কি কৈছে আমাক সংখ্যাটো দিছে সেইটো আমি কি কৰিব লাগে সংখ্যাৰে লিখিব লাগে আখৰতে দিছে আমি কি কৰিব লাগিব সংখ্যাৰে লিখিব লাগিব চোৱা তোমালোকে কি কৈছে যে 27369 হয়নে কি কৈছে 27369 হয়নে এতিয়া চোৱা এইটো একেবাৰে কৰাৰ একেবাৰে সহজ নিয়ম এটা মই তোমালোকক দেখুৱাই দিছো তোমালোকক কিতাপ হেতু দিয়া নাই তথাপিও তোমালোকক সহজ পাবা এইটো চোৱা প্ৰথমতে কি কৰিবা যে 27000 টো লিখি লবা 27000 হ'ব লাগিলে কি কৰিব লাগিব একক দহক শতক এবাৰ কি পাম আমি 1000 পাম সেইভাবে আমি কি লিখি ললো ইয়াত 27000 লিখি ললো চোৱা 27 টো লিখি ললো একক দহক শতক আৰু কি দিলো ইয়াৰ আমি কমা দিলো 1027 টো হৈ গল তাৰ পিছত চোৱা 300 টো কি লিখিম একক দহক শতক চোৱা 300 লিখিলো আমি তাৰ পিছত কি কৈছে 69 লিখিব দিছে 69 টো কেনেকৈ লিখিব লাগিব 6-9-69 এইটো এনেকুৱা ধৰণে লিখিব পাৰিলে তোমালোকে কি হ'ব অংকটো ফুল হোৱাৰ চান্স কমি যাব হয় চোৱা তোমালোকে এতিয়া আমি কি কৰিম এটো যোগ কৰি দিম 9 আৰু 9 যোগ কৰিলে হ'ব 9 0 0 আৰু 6 যোগ কৰিলে হ'ব 6 0 লগত 3 যোগ কৰিলে হ'ব 3 আৰু ইয়াত একো নাই 7 আৰু 2 আছে হয় 27000 কি হ'ল 369 একেবাৰে সহজ নিয়ম হয় তোমালোকে কি কৰিবা এইটো প্ৰেক্টিস কৰিবা এই ধৰণে ইয়াত লিখি দিয়া সমাধান লিখি ফেলে ইয়াত তোমালোকে এইটো এনসার লিখি দিয়া মানে 27369 আৰু এইখিনি বহিৰ কাষত কৰি এই ধৰণে কাটি থৈ দিয়া পাৰা মানে একেবাৰে সহজ হ'ল নেক্সট টু চোৱা এইবাৰ চাবা যে স্থান মান কেনে ধৰণে বিস্তাৰ কৰিব লগা হয় হয়নে ইয়াত দিয়া আছে চোৱা এটা উদাহৰণ দিছে স্থান আৰু মান হয়নে ধৰা হ'ল এটা সংখ্যা 49873 মানে একক দহক শতক হাজাৰ অযুত হয়নে এটো কি বুলি মাতিম 49873 হয়নে এইটো আমি কেনে ধৰণে স্থান মান উলিয়াব পাৰো চোৱা এককৰ ঘৰত কোনটো সংখ্যা আছে 3 আছে মানে চোৱা এককৰ স্থানত 3 আছে এটা কি হ'ব 3 ৰ স্থান মান হ'ব অকল 3 হয়নে এতিয়া চোৱা দহকৰ স্থানত কি আছে দহকৰ স্থানত আছে 7 এটা কি দহকৰ স্থান মান হ'ব 7 আৰু 0 মানে দহকৰ দুটা 2 নম্বৰ ঘৰত আছে 7ৰ পিছত কি হ'ব এটা 0 হ'ব দহকৰ মানে এটাৰ পিছত 0 হয় হয়নে তাৰ পিছত চোৱা শতকৰ স্থানত আছে 8 এটা কি হ'ব চোৱা 8ৰ স্থান মান হ'ব 800 হয়নে একেবাৰে সহজ হয় তাৰ পিছত চোৱা হাজাৰৰ স্থানত আছে হাজাৰৰ স্থানত কিমান আছে 9 আছে এটাকে 9ৰ স্থান মান কিমান হ'ব 9000 9 একক দহক শতক হাজাৰ 9000 হৈ গল হয়নে তাৰ পিছত চোৱা অযুতৰ স্থানত 4 আছে কিমান আছে অযুতৰ স্থানত 4 আছে এটাকে 4ৰ স্থান মান হ'ব 4 পিছত কেইটা শূন্য হ'ব চোৱা কেইটা সংখ্যা আছে 1 2 3 4 এই কাৰণে কি কৰিব লাগে 1 2 3 4 একক দহক শতক হাজাৰ অযুত এনে ধৰণে লিখিব পাৰি হয়নে এইটো হল কি বিস্তাৰিত কৰা মানে এটা সংখ্যা দিছে আমাক হেতু আমি ভাঙি ললো হয়নে এতিয়া ধৰা কেনে ধৰণে লিখিব লাগিব এই অংকত এই অংকটোৱে তোমালোকে কেনে ধৰণে আৰু ভাবি ল'ব পাৰা একেবাৰে সহজ ধৰণে তোমালোকে ভাবি ল'ব পাৰিবা হেতু মই তোমালোকক দেখুৱাই দিছো চোৱা তোমালোকে তে চোৱা প্ৰথমতে কি আছে 4 আছে 4টো লিখি লোৱা কেইটা সংখ্যা আছে চোৱা 1 2 3 4 4ৰ পিছত কেইটা সংখ্যা আছে 4টা সংখ্যা আছে সেইভাবে কি কৰিবা তোমালোকে এই 4টা সংখ্যাৰ বাবে 4টা শূন্য লিখি দিয়া 1 2 3 4 তাৰ পিছত যোগ চিন দিয়া হয়নে তাৰ পিছত কোনটো লিখি আমি 9 টো লিখিম 9 টো লিখাৰ পিছত কেইটা সংখ্যা আছে 1 2 3 সেইভাবে কি কৰিব পাৰা তিনিটা শূন্য দি লব পাৰা তাৰ পিছত চোৱা 8 আছে 8 টো লিখি লোৱা 8 টো লিখাৰ পিছত কেইটা সংখ্যা আছে 8ৰ পিছত কেইটা সংখ্যা আছে দুটা আছে তাৰ পিছত কি আছে 7 টো আছে 7ৰ পিছত কেইটা সংখ্যা আছে
এটা সংখ্যা মানে এটা শূন্য তাৰ পিছত কি আছে 3 আছে একেবাৰে সহজ নিয়ম এইটো এটা হয় তোমালোকক চোৱা মই দুটা নিয়ম দেখাই দিলো আগতে তেনে ধৰণে লিখিব পাৰি আৰু এইটো এটা নিয়ম তোমালোকে যেটো সহজ পোৱা তেনে ধৰণে তোমালোকে কৰি প্ৰেক্টিস কৰিবা মাত্ৰ আমি কি কৰিব লাগে আমি স্থান মান উলিয়াব দিলে বা বিস্তাৰ কৰিব লাগে আমাৰ যেন অংকটো ভুল নহয় সেইটো আমি লক্ষ্য ৰাখিব লাগে হয়নে ঠিক আছে তেনে ধৰণে আমি নেক্সট লৈ আগবাঢ়ো এতিয়া চোৱা অনুশীলনী 1ৰ খত তোমালোকক কি দিছে সংখ্যাবোৰ বহলাই লিখা সংখ্যাবোৰ বহলাই লিখা চোৱা ইয়াত আমাৰ সংখ্যাবোৰ বহলাই লিখা হৈ আছে আকৌ আমি এটা লিখি লও তোমালোকৰ ইয়াত দিয়া পথত দিয়া 607889 এইটো সংখ্যা তোমালোকে কেনে ধৰণে লিখিবা চোৱা মই কি কৈছিলো তোমালোকক প্ৰথমতে কি কৰিব লাগিব 6 টো লিখিব লাগিব তাৰ পিছত কেইটা সংখ্যা আছে আমি চাব লাগিব 6 ৰ পিছত কেইটা সংখ্যা আছে চোৱা 1 2 3 4 চাৰিটা সংখ্যা আছে মানে কেইটা শূন্য দিব লাগিব চাৰিটা শূন্য দিব লাগিব ইয়াত চোৱা ইয়াৰ পিছত কি আছে শূন্যটো আছে হয়নে শূন্যটো আমি লিখিলেও হ'ব হেবে কি কৰিব লাগিব আমি ইয়াত 7 টো লিখা 7 লিখাৰ পিছত 7ৰ পিছত কেইটা সংখ্যা আছে দুটা সংখ্যা আছে হেবে আমি দুটা শূন্য দিম হয়নে আকৌ যোগ চিন দিয়া তাৰ পিছত কি আছে 8 আছে 8 টো লিখা 8ৰ পিছত এটা সংখ্যা আছে হেবে এটা শূন্য দিয়া তাৰ পিছত কোনটো আছে 9 আছে হয়নে এই 9 টো দিয়াৰ লগে লগে কি হৈ গল আমাৰ সংখ্যাটো বিস্তাৰ কৰা হৈ গল একেবাৰে সহজ নিয়ম তোমালোকে বাকিবোৰ কৰিব পাৰিবা আৰু চোৱা এইটো যে আমি এনে ধৰণে কৰিলো যে এইটোৰ পৰা এইটো সংখ্যা পাওনে নাপাও আমি কেনে ধৰণে চাব পাৰো চোৱা তোমালোকে ইয়াত যোগ কৰি লোৱা সংখ্যা কেইটা 6 1 2 3 4 তাৰ পিছত 7 তাৰ পিছত 80 তাৰ পিছত 9 হয়নে 9 8 8 0 6 পালনে এইটো সংখ্যা মানে এইটো অংক আমাৰ শুদ্ধ হৈ আছে মানে এনে ধৰণে তোমালোকে কৰি চাউফালে প্ৰেক্টিস কৰিব পাৰা হয়নে পৰীক্ষাত এনে ধৰণে কৰিব নালাগে তোমালোকে এইবোৰ পাঠি ভালে কৰিব নালাগে মাত্ৰ তোমালোকে যেতিয়া প্ৰেক্টিস কৰিবা তেতিয়া এনে ধৰণৰ নিয়মবোৰ প্ৰেক্টিস কৰিলে তোমালোকৰ অংকবোৰ আকৌ উজু হৈ যাব হয়নে ঠিক আছে নেক্সট লৈ এইবাৰ 2 নম্বৰটো তোমালোকে চোৱা কি দিছে তোমালোকক যে কৈছে সংখ্যাবোৰ ছুটিকৈ লিখা এইবাৰ চোৱা বিস্তাৰ কৰি দিয়া আছে আমি কি কৰিব লাগিব ছুটিকৈ লিখিব লাগিব একেবাৰে সহজ তোমালোকে এইটো চাবা কি কৰিব লাগিব মই তোমালোকক আগৰ অংকটো দেখুৱাই দিছিলো যে কি কৰিব লাগে যোগ কৰিব লাগে চোৱা কিমান আছে 8 1 2 3 4 8ৰ পিছত 4টা শূন্য মানে তাৰপিছত কি আছে 1000 এককৰ পৰা লিখি আহিবা তোমালোকে শূন্যবোৰ তেতিয়া ভুল হোৱাৰ চান্সবোৰ নোহোৱা হৈ যায় হয়নে তাৰপিছত কি আছে 300 তাৰপিছত কি আছে 0 8 তাৰপিছত কি আছে 7 এতিয়া এইকেইটা যোগ কৰি দিয়া 0 0 0 0 7 যোগ কৰিলে 7 এইটো হ'ব 8 এইটো হ'ব 3 এইটো হ'ব 1 এইটো হ'ব 8 একেবাৰে সহজ হয়নে নহয় এতিয়া কি কৰিব লাগে কমা দি লোৱা একেলগে একক দহ শতক আমি হাজাৰত কমা দিম সহজ হয়নে নহয় একেবাৰে সহজ হয় তোমালোকে বাকিবোৰ কৰিবা ঠিক আছে আমি নেক্সট লৈ যাও এইবাৰ চোৱা আমাক কি কৰিছে আখৰেৰে দিছে আমি কি কৰিব লাগে সংখ্যাৰে লিখিব লাগে মই তোমালোকক উদাহৰণত বুজাই দিছিলো কেনে ধৰণে লিখিব লাগে আখৰেৰে দিয়াৰ পিছত সংখ্যাৰে মানে আকৌ এবাৰ আমি বুজি লও চোৱা যে কি আছে 43441 হয়নে এটো কি কৰা তোমালোকে সংখ্যাত পাতি লোৱা 43000 হ'ব লাগিব চোৱা 41 42 43 হয়নে 43 চোৱা 1000 হ'ব লাগিব একক দহক শতক তাৰ পিছত 1000 চিন দিয়া দিয়াৰ লগে কি লিখা আগত 43000 হৈ গল আমাৰ 43000 তাৰ পিছত কি দিছে 400 দিছে হয়নে 400 টো লিখা একক দহক শতকত 400 টো হৈ যাব হয়নে তাৰ পিছত কি দিছে 41 মানে 4 1 41 এটো যোগ কৰি লোৱা 1 4 4 3 4 হয়নে একেবাৰে সহজ হয়নে নহয় 43441 হয়নে তোমালোকে যদি পাৰা এনে ধৰণে নকৰিলেও হ'ব কিন্তু প্ৰথমতে কি কৰিব লাগিব পাৰা হোৱাৰ বাবে প্ৰেক্টিস কৰিব লাগিব যেতিয়া তোমালোকে প্ৰেক্টিস কৰি ফেলে গম পাই যাবা যে কেনে ধৰণে বুৱালে হয় তেতিয়া হলে তোমালোকে কি কৰিব পাৰিবা সময় ফট কৰি অংকটো চোৱাৰ লগে লগে তোমালোকে অংকবোৰ লিখি দিব পাৰিবা কিন্তু প্ৰেক্টিস তোমালোকে কৰিবই লাগিব সেইভাবে চোৱা কি কৈছে এইটো এই ধৰণে পাতি লবা লৈ ফেলে এই ধৰণে অংকটো কৰি দিবা তাৰ পিছত আকৌ কৈছে যে কি কমা দিব দিছে আমি কমা ক'ত দিব লাগে আমি কমা দিব লাগে 1000 আৰু শতকৰ মাজত হয়নে চোৱা একক দহক শতক আৰু 1000 এইটো ইয়াত কি দিব লাগে আমি কমা দিব লাগিব হৈ গল আমাৰ একেবাৰে সহজ অংক হয় হয়নে নেক্সট চোৱা এইবাৰ 4 নম্বৰটো আমাক কি দিছে চোৱা 4 নম্বৰটো দিছে যে তলৰ সংখ্যাবোৰ আখৰে লিখা আগত আমাক কি দিছিল যে আখৰে দিয়া আছিল সংখ্যাৰে লিখা একেবাৰে সহজ তোমালোকে চোৱা এইটো চোৱা আমি কেনে ধৰণে মাতো একক দহক শতক 1000 মানে কি মাতিম এটো 17000 তাৰ পিছত এইখিনি একেলগে মাতো 980 হয়নে 17980 যে ধৰণে মাতিছো আমি তেনে ধৰণে লিখি দিয়া একেবাৰে সহজ এটো সমাধান দিবা দেই সমাধান
সমাধান দি কি লিখিব লাগিব 17000 980 হয়নে এনেধৰণে লিখিব পাৰি হয়নে একেবাৰে সহজ হয় তোমালোকে বাকিবোৰ কৰিবা প্ৰেক্টিছ কৰি হয়নে নেক্সট এতিয়া 5 নম্বৰটো আমাক দিছে কি কৈছে ঘেৰ দিয়া অংকবোৰৰ স্থান মান লিখিব দিছে আমি উদাহৰণত পাইছো কেনে ধৰণে কৰিব লাগে তথাপিও মই তোমালোকক এটা দেখুৱাই দিছো চোৱা যে কি আছে একক দশক শতক হাজাৰ চাৰিটো কিমানত আছে চাৰিটো হাজাৰৰ ঘৰত আছে ইয়াত লিখা তোমালোকে হাজাৰৰ স্থানত চাৰি আছে হয়নে এতেকে চাৰিৰ স্থান মান কিমান হ'ব মান 4 একক দশক শতক হাজাৰ মানে তিনিটা শূন্য হ'ব একেবাৰে সহজ হয় বাকিবোৰ তোমালোকে নিজে নিজে ঘৰত প্ৰেক্টিছ কৰিবা কৰাৰ চেষ্টা কৰিবা হয়নে ঠিক আছে এইবাৰ আমাক কি কৈছে যে খালি ঠাই পূৰ কৰা খালি ঠাই পূৰ কৰিব দিছে চোৱা কি দিছে ক নম্বৰটো দিছে 3000 3000ত কিমান হাজাৰ দিছে 3000 কৈছে এটো কি দিছে আমাক 3 আৰু 3টা শূন্য দিছে ইয়াত কিমান হাজাৰ দিছে হাজাৰ দিলে আমি কি কৰিম একক দশক শতক হাজাৰ ইয়াত কি কৰিম অকল 3টো লিখি দিম কিমান হল গল 3000 হল এতিয়া 3000ত কিমান হ আছে চোৱা ইয়াত 3000টো আকৌ লিখি ললো 3000 এতিয়া আমি শতকত কমা দিলি চোৱাচোন একক দশক শতক 3000ত কিমান হ হ'ব 30 হ হ'ব কিমান হ'ব 30 হ হ'ব 30 হ লগ লাগিলে 3000 হ'ব হয়নে ইবা চোৱা দশকৰ ঘৰত কি হ'ব দশকৰ ঘৰত হ'ব লাগিলে আমি কি কৰিব লাগিব একক দশকৰ ঘৰত কমা দি দিয়া দশকৰ ঘৰত কমা দি দিয়াৰ লগে লগে কিমান হ'ল 310 হ'ল 310 310 হৈ গ'ল তাৰপিছত এককৰ ঘৰত কি এককৰ ঘৰতো কমা দিব নালাগে গোটেইখিনি হয়নে গোটেইখিনি ইয়াত লিখি দিব পাৰা হয়নে এইটো চোৱা তোমালোকে কি হ'ল আমাক কি কৈছে খালি ঠাই পূৰ কৰিব দিছিল এইটো 3000 দিছে ইয়াত কৈছে যে কিমান হাজাৰ আছে হাজাৰ চোৱা হাজাৰত চিন দি ললো কিমান পালো অকল 3000টো পালো তাৰপিছত হ দিছে হৰ কাৰণে আমি কি কৰিলো একক দশক শতক কমা দিলো কিমান পালো 30 হ পালো তাৰপিছত দশকত দিছে দশকত আমি কি কৰিলো দশকত কমা দি দিলো তেতিয়া কি কৰিলো আমি 310 পালো আৰু এককৰ বাবে আমি গোটেইখিনি লিখি দিলো এনেদৰে তোমালোকে বাকিবোৰ কৰিবা নেক্সট চোৱা এইবাৰ চাবা তোমালোকে 6ৰ ঘৰটো কি দিছে 13780 কৈ 1000 বেছি মানে তোমালোকক মই এটা কথা সৰু সংখ্যাটোৰে বুজাই দিছো যে 10তকৈ 5 বেছি 10তকৈ 5টা বস্তু বেছি হলে কি কৰিব লাগিব আমি যোগ নে বিয়োগ কৰিব লাগিব তোমালোকে মনত ৰাখিবা যে বেছি যদি হয় বেছি বুলি কয় 10টা বস্তুতকৈ 5টা বস্তু বেছি তেতিয়া হলে কি কৰিব লাগিব তোমালোকে সেই সংখ্যাটো যোগ কৰি দিব লাগিব মানে কি কৰিব লাগিব 10ৰ লগত 5টো যোগ কৰি দিব লাগিব তেতিয়া আমি কি পাম ইয়াৰ উত্তৰটো পাই যাম মানে যতে তোমালোকক কয় যে কি ইমানতকৈ ইমান বেছি মানে 10তকৈ 5 বেছি ইয়াত কি দিছে আমাৰ 13780 কৈ 100 বেছি মানে কি কৰিব লাগে আমি এই সংখ্যাটো আমি যোগ কৰি দিব লাগিব আৰু যদি কয় কম বুলি কয় মানে 10তকৈ 5 কম 10তকৈ 5 কম উদাহৰণ দিছো তোমালোকক 10তকৈ 5 কম 10তকৈ 5 কম হলে তোমালোকে কি কৰিব লাগিব 10ৰ পৰা 5টো বিয়োগ কৰি দিব লাগিব মনত ৰাখিবা তোমালোকে বেছি বুলি সুধিলে কি কৰিব লাগিব যোগ কৰিব লাগিব আৰু কম বুলি সুধিলে কি কৰিব লাগিব বিয়োগ কৰিব লাগিব চোৱা তোমালোকে এতিয়া কি হ'ব যে চোৱা ইয়াত পাতি লোৱা তোমালোকে কাষত পাতি লবা 13780 কৈ কিমান কৈছে 100 বেছি বুলি কৈছে 100 বেছি বুলি ক'লে আমি কি কৰিম যোগ কৰিম 0 8 3 1 এটো ইয়াত লিখি দিয়া 1 3 8 8 0 আৰু কম বুলি ক'লে কি কৰিম আমি 28569 ৰ পৰা এইখিনি আমি কি কৰিম বিয়োগ কৰি দিম হয়নে এটো বিয়োগ কৰি দিয়া 9 6 5 7 2 হয়নে 27569 আমি পাই গ'ল বুজি পালা তোমালোকে বেছি বুলি ক'লে যোগ কৰি দিবা কম বুলি ক'লে বিয়োগ কৰি দিবা হয়নে একেবাৰে সিম্পল নেক্সট চোৱা হাতৰ কোণ নম্বৰটো তোমালোকক দিছে যে 5টা অংকে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি 5টা অংকে আমি 5টা অংকে লিখিব লাগিব আৰু কি হ'ব লাগিব আটাইতকৈ সৰু হ'ব লাগিব হয়নে চোৱা তোমালোকে যে আমাৰ 1 2 3 4 5 6 7 8 9 ৰ ভিতৰত আটাইতকৈ সৰু সংখ্যা কোনটো 1 হয়নে 1টো একেবাৰে সৰু আৰু কি আছে শূন্য আছে আমাৰ একৰ পিঠিত যদি তুমি এটা শূন্য দিয়া দুটা সংখ্যা থাকা আটাইতকৈ সৰু সংখ্যাটো 10 হৈ যাব যদি দুটা শূন্য দিয়া একৰ লগত তিনিটা সংখ্যাৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো হ'ব 100
যদি 3টা শূন্য দিয়া তেতিয়া কি হ'ব 4টা অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব 1000 যদি 5টা লিখিব দিয়ে 4টা তুমি কি কৰা শূন্য দি দিয়া একৰ পিঠিত তেতিয়া হলে কি হ'ব 5টা অংকেৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো হৈ যাব মানে কিমান হ'ব 10000 হ'ব ইয়াতো তোমালোকে কি কৰিব লাগিব যে 5টা অংকেৰে লিখিব পৰা তোমালোকে ইয়াত লিখি দিবা 5টা অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা কি হ'ব আমাৰ একৰ পিঠিত কেইটা শূন্য দিব লাগিব 4টা দিলে কি হ'ব এই অংকটো 5টা সংখ্যাৰে গঠিত হৈ যাব হয় না একেবাৰে সিম্পল হয় তোমালোকে বস্তুখিনি আকৌ ৰিপিট কৰি চাই লবা এবাৰ ঠিক আছে নেক্সট চোৱা এইবাৰ খ নম্বৰটো সুধিছে আমাক কি সুধিছে চোৱা যে 5টা অংকেৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি 5টা অংকেৰে লিখিব পৰা তোমালোকে প্ৰথমতে ভাবা যে এটা অংকেৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা কি 1 পৰা 9 ৰ ভিতৰত 1 2 3 4 5 6 7 8 9 মানে কোনটো ডাঙৰ হ'ল 9টো ডাঙৰ হ'ল 9টো যদি এবাৰ ডাঙৰ হয় এটা সংখ্যাৰ ক্ষেত্ৰত যদি 9টো ডাঙৰ হয় দুটা সংখ্যাৰ ক্ষেত্ৰত কি হ'ব 9 9 99 হ'ব আটাইতকৈ ডাঙৰ তিনিটা সংখ্যাৰ ক্ষেত্ৰত কি হ'ব 999 মানে 999 চাৰিটা সংখ্যাৰ ক্ষেত্ৰত এনে ধৰণে কি কৰিব লাগে 9টো বঢ়াই গৈ থাকিলে আটাইতকৈ ডাঙৰ সংখ্যাবোৰ আমি পাই গৈ থাকো এতিয়া তোমালোকক যদি কয় যে ইয়াত 5টা কৈছে তোমালোকক যদি কয় 4টা লিখা 5টা লিখা 6টা লিখা তেতিয়াহ'লে কি কৰিব লাগিব আটাইতকৈ ডাঙৰ সংখ্যা লিখিব লাগিলে 9ৰ পিঠিত 9 বহুৱাই যাবা তোমালোকে আটাইতকৈ ডাঙৰ সংখ্যাবোৰ পাই যাবা ঠিক আছে এইটোৰ কাৰণে আমি কি লিখিম 5টা অংকেৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 9ৰ পিঠিত কি লিখিম 4টা আকৌ 9 লিখি দিম মানে 5টা 9 লিখি দিলো আৰু উত্তৰটো আমি পাই গ'লো ঠিক আছে একেবাৰে সহজ অংক এইটো তাৰ পিছত চোৱা এইবাৰ চোৱা 5 নম্বৰটো কি দিছে 5টা 7ৰ গ নম্বৰটো কি দিছে চোৱা 5টা বেলেগ বেলেগ অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি এইবাৰ কি কৰিব লাগিব আমি একৰ পিঠিত 4টা শূন্য দিলে 5টা অংকেৰে লিখিব পৰা সেইটো হ'ব নোৱাৰে কিয় নোৱাৰে চোৱা কি হ'ব আমাক কি সুধিছে ইয়াত যে কৈছে 5টা বেলেগ বেলেগ অংক লিখিব লাগিব কি কৈছে বেলেগ বেলেগ মানে একটো বা শূন্যটো আমি দুইবাৰ ৰিপিট কৰিব নোৱাৰো এটা সংখ্যাকে আমি দুবাৰ ৰিপিট কৰিব নোৱাৰো বা দুবাৰ বা তিনিবাৰ ৰিপিট কৰিব নোৱাৰো সেইবাবে কি কৰিব লাগিব আমি ইয়াত বেলেগ বেলেগ সংখ্যা লিখিব লাগিব এনে ধৰণৰ সংখ্যা লিখিব দিলে তোমালোকে কি কৰিবা আটাইতকৈ সৰু সংখ্যাটোৰ পৰা বঢ়াই বঢ়াই গৈ থাকিবা মানে একৰ পিঠিত 0 2 3 4 5 6 7 8 এনেকৈ তোমালোকে লিখি গৈ থাকিবা সো তোমালোকে কি হ'ব 5টা বেলেগ বেলেগ অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব কি লিখা 1 আটাইতকৈ সৰু সংখ্যা তাৰ পিছত এটা কি কৰিব পাৰি 0 দিব পাৰি মানে চোৱা 0টো আমি আগত দিব নোৱাৰো সেই কাৰণে কি কৰিব পাৰি একৰ পিঠিত দিব পাৰি কেইটা অংক হ'ব লাগিব 5টা অংক হ'ব লাগিব এটা দুটা হ'ল তাৰ পিছত এটা সৰু 2 তাৰ পিছত 3 তাৰ পিছত 4 এতিয়া কি পালো আমি 5টা বেলেগ বেলেগ অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 1 0 2 3 4 যদি 6টা লিখিব দিলে হয় তেতিয়া আমি 4 ৰ লগত 5 দি দিলো 6টা অংক হৈ গ'ল হয় যদি 7টা লিখিব দিয়ে তেতিয়া কি কৰিম আমি 6 লিখি দিম তেতিয়া 7টা অংকেৰে গঠিত হৈ যাব মানে একেবাৰে সিম্পল হয় মানে কি কৰিব লাগে সৰুৰ পৰা ডাঙৰলৈ লিখি যোৱা তোমালোকে সেইটো আটাইতকৈ সৰু সংখ্যা হ'ব নেক্সট চোৱা এইবাৰ চোৱা 7ৰ ঘ নম্বৰটো কি দিছে 5টা বেলেগ বেলেগ অংকেৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি 5টা বেলেগ বেলেগ সংখ্যা লিখিব লাগিব মই ডাঙৰ সংখ্যাটো ডাঙৰ সংখ্যা কি 1 ৰ পৰা 9 ৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা কি 9 9টো লিখা 9 ৰ পৰা আৰম্ভ কৰা 9 8 7 6 5 মানে 5টা হলে 1 2 3 4 5টা হৈ গ'ল মানে 9 8 7 6 5 হৈ গ'ল এতিয়া চোৱা ডাঙৰ সংখ্যা লিখিব দিলে ডাঙৰৰ পৰা লিখি আহিব লাগে সৰু সংখ্যা লিখিব দিলে সৰুৰ পৰা লিখি আহিব লাগে আমি আনসাৰটো কি লিখিলো 5টা বেলেগ বেলেগ অংকেৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 9 8 7 6 5 একেবাৰে সিম্পল হয় নিশ্চয় বুজি পাইছা তোমালোকে আৰু যদি বুজি পোৱা নাই আকৌ কি কৰিবা অংক ভিডিওটো ৰিপিট কৰি ল'বা লেভেল তোমালোকে আকৌ এবাৰ চাই ল'বা তেতিয়া তোমালোকৰ বুজাত সহজ হ'ব মই সময়ৰ বাবে ইয়াত স্পিডত ক'ব লগা হৈছে নহলে বা কি হয় ভিডিওটো বহুত দীঘলীয়া হৈ যায় তোমালোকে ৰিপিট কৰি চাবা এবাৰ ঠিক আছে নেক্সট আহা এইবাৰ কি লিখিব দিছে আমাক শুদ্ধ নে অশুদ্ধ লিখা শুদ্ধ নে অশুদ্ধত কি কৈছে চোৱা একক দশক শতক হাজাৰ অযুত 10 অযুত মানে 1 অযুত একক দশক শতক হাজাৰ অযুত 1 অযুতত 1000 হয়নে চাব দিছে আমাক চোৱা আমি ইয়াত লিখি লও 1 অযুতটো একক দশক শতক হাজাৰ অযুত এতিয়া কি কৈছে আমাক হাজাৰ সুধিছে বাবে আমি হাজাৰত কমা দি দিম চাবা একক দশক শতক হাজাৰত কমা দি দিলো কিমান পালো এতিয়া আমি 1000 পালো নেকি কিমান পালো আমি 10000 পালো কিমান পাইছো 10000 পালো মানে 1 অযুতত 10000 হে হয় 1000 নহয় মানে এটো কি হ'ব আমাক সুধিছে শুদ্ধ নে অশুদ্ধ এটো সমাধান লিখিবা তোমালোকে কি লিখিবা অশুদ্ধ লিখিব লাগিব হয়নে ঠিক তেনে ধৰণে চোৱা
যে 2 3 0 0 0 মানে একক দশক শতক হাজাৰ 2 যোগ 3000 2300 হ'বনে নহয় চোৱা এটা শ বুলি সুধিছে আমাক শ বুলি সুধিলে আমি কিহত কমা দিব লাগিব শতকত কমা দিব লাগিব সবাই এইটো লিখিলো 2 যোগ 3000 এটো কি হয় শতকত সুধিছে আমাক সেইভাবে আমি শতকত কমা দি দিম একক দশক 2300 শতকত কমা দি দিলো মানে কিমান পালো 230 পাইছো মানে এইটো কি আছে শুদ্ধ হৈ আছে সেই কাৰণে এইটো কি লিখিবা সমাধান লিখি শুদ্ধ লিখি দিব পাৰিবা তোমালোকে হয়নে বুজি পাই আছে নহয় নেক্সট ওয়া যে 5 3 8 7 সংখ্যাটোত 8 স্থান মান 800 ইয়াত চোৱা 8 টো কিমান আছে একক দশক মানে কিমান আছে 8 10 হলে কিমান হয় আমি পাইছিলো স্থান মানত 80 হয় কিন্তু ইয়াত কি দিছে 800 দিছে মানে দুটা শূন্য দিছে মানে সেইভাবে কি হ'ব এইটো অশুদ্ধ হ'ব সমাধান লিখি তোমালোকে কি কৰিবা অশুদ্ধ বুলি লিখি দিবা নেক্সট চোৱা এবাৰ ঘ নম্বৰটো চোৱা 4810 এইখিনিত কি হ'ব যে কি কৈছে এইখিনি হ'ব বুলি কৈছে মানে 4800 হ'ব বুলি কৈছে এইখিনি কি কৈছে 480 টো 480 এই তিনটা কি হ'ল লিখি আমি দশকৰ ঘৰত লিখি ললো 10 বুলি কৈছে দশকৰ ঘৰত হ'ব লাগে দশকৰ ঘৰত হ'লে কি হ'ব এককৰ ঘৰত এটা শূন্য হৈ যাব মানে তে হ'বনে নহয় এইটো 4800 হ'বনে নহয় চোৱা এয়া যে 4800 হ'বনে চোৱা এইটো কি কৈছে দশকৰ ঘৰত বুলি কৈছে যেহেতু এইটো দশকৰ ঘৰত তাৰ মানে এককৰ ঘৰত নিশ্চয় এটা শূন্য আছে শূন্যটো আমি দি ললো হয়নে তে চোৱা কি হ'ল ইয়াত 4810 হলে আৰু এটা শূন্য হৈ লিখিলে এইটো আমি পাম হয়নে তেতিয়া হলে এইটো কি হ'ব অশুদ্ধ নহয় এইটো হ'ব কি শুদ্ধ হয়নে ঠিক আছে নেক্সট চোৱা ইয়াত চোৱা 3 2 6 এইটো কিহত কৈছে শতকত কৈছে মানে 3 2 6 টো আমি কিহৰ ঘৰত ৰাখিম শতকৰ ঘৰত ৰাখিম মানে দশক আৰু এককত শূন্য এটা হ'ব চোৱা এতিয়া 3 2 6 শতকত লিখিলো আৰু দুটা শূন্য পালো মানে এইটো সংখ্যা পালো নে পোৱা নাই চোৱা এইটো সংখ্যা আমি পাই গলো মানে এইটো সংখ্যা কি হ'ব শুদ্ধ হ'ব এইটো উত্তৰ কি হ'ব শুদ্ধ হ'ব মানে ইয়াত তোমালোকে সমাধান দি কি লিখিব লাগিব যে এইটো শুদ্ধ হয়নে একেবাৰে সিম্পল এতিয়া চোৱা আজি আমি তোমালোকৰ লগত একৰ খ এই অনুশীলনীটো আলোচনা কৰিলো নেক্সট ক্লাছত আমি আলোচনা কৰিম একৰ গ মানে একৰ গত আমি কি কৰিম খালি ঠাই পূৰ কৰা আছে শুদ্ধ অশুদ্ধ লিখি আছে সৰু নে ডাঙৰ সেইবোৰ চিন দিব লগা আছে ঠিক আছে তোমালোকে এইখিনি প্ৰেক্টিছ কৰিবা আৰু নেক্সট ক্লাছত আমি আকৌ লগ হ'ম